তো সেই আৰু বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছে আপোনালোক সকলো ভালেই আছে আৰু মানে আজি উঠা দেৰি হৈ গ'ল আজি মোৰ আপোনাৰ উঠা হৈছে 12টা বাজিলে আৰু কি হ'ল মানে কালি ৰাতি ভাওনা আছিলে চ' ভাওনা চাওনা চাই মানে অলপমান দেৰি হৈ গ'ল চ' উঠাও দেৰি হৈ গ'ল আৰু মানে বতৰটো আজি বৰ ভাল নহয় দেখিছে না বতৰটো গতি যদি এনেকুৱা হয় নহয় তেন্তে আৰু কি কৰিম কওক মানে বেয়া লাগিছে আৰু ৰাতিপুৱা উঠি যদি এইটো বতৰ দেখোঁ কি তুফানি কৰোঁগৈ মানে এতিয়া বোলো ভাবিছিলোঁ ছানডে দিন কিবা এটা বোলো তুফানি কৰোঁগৈ মানে কি আৰু দেখাম এইটো ভিডিঅ' তেতিয়া মই আপোনালোকক কৰি দিলে আপোনালোকৰ ছাছপেন্সটো বেয়া হৈ যাব চ' এটা কাম কৰোঁ পোনপ্ৰথমতে যাওঁ কিবা এটা খাবলৈ বনাই লওঁগৈ মেগী চেগী এখন আছে তেন্তে ব'লকচোন মেগী এখন খাই লৈ কিবা এটা চাওঁ কিবা এটাতো তুফানি মানে আজি কৰিব লাগিব চ' কি কৰিম তাকে ভাবোঁগৈ খাই বৈ লৈ আৰু মানে মেগী বনাবলৈ আহি আছিল যেতিয়া বোলো এটা বস্তু দেখাই যাওঁ এই হলটো দেখিছে আধা মানে কমপ্লিট হৈ গ'ল চক এতিয়া ইয়াত বাকী আছে পেইণ্ট কৰিবলৈ আছে আৰু ৱাইৰিং হোৱা নাই ৱাইৰিংটো কৰিবলৈ আছে বাকী বেচিন লগাই দিয়া হৈ গ'ল এইটোত বেচিন লগাই দিয়া হৈ গ'ল এইটো হলত আৰু তাৰপিছত মই এইফালে দেখাওঁ আহক এইটোত কি হৈছিলে চ' এইটো আপোনালোকে দেখিছে ন এইটো গোঁসাইঘৰ এটা বেচিন আছে আৰু এনেকৈ মানে ঢিপ কটা আছে ইয়াত মানুহ বহিব পাৰিব এইফালে ভগৱানৰ থাপনা থাকিব চ' এইটো হৈ গ'ল মানে ইয়াতো পেইণ্ট আৰু লাইটিং চাইটিঙৰ কানেকশ্যনটো কৰা নাই আৰু বেক চাইডৰ গেৰেজ গীটাটো হৈ আছে এইটো হৈছে গেৰেজ গীটাটো বাৰু হৈয়ে আছে আৰু এইফালে বাৰাণ্ডা এখন আছে বাৰাণ্ডাখন দেখাই দিছোঁ ৰখিব ত' মানে বাৰাণ্ডাখন ৰাখিম এনেকৈ অ'পেন আৰু এইকেইটা ষ্টেপ এইটো হৈ গ'ল কাম কৰি আৰু এইফালে হৈ গ'ল গেৰেজ তেন্তে ব'লক এতিয়া আমি যাওঁ কিবা এটা খাবলৈ বনাই লওঁ হ'ল কি আজি গোটেই বৰষুণে মানে যাৰবাৰ গোটেইটো বন্ধ কৰি দিলে ভাবিছিলোঁ কি গম পায় মেলা যাম বুলি চ' মানে মেলাটো যাবই লাগিব বাৰু তেনেকৈ হয় পিছবেলালৈকে মেলা যামেই এতিয়া মোৰ লগা নাই যে এতিয়া ইমান জল্দি মানে বৰষুণ এৰিব কিয় মানে ডাৱৰীয়া কৰি ৰাখিছে এতিয়া কালি ৰাতি ভাওনা চাইছিলোঁ ভাওনাটো ৰাতি বৰষুণ এইকেইদিন মানে আকৌ বৰষুণটো দিব ল'লে মানে কেতিয়া কিবা এটা ভাবোঁ নাই আজি দেওবাৰ দিনটো বোলো কিবা এটা কৰিম চ' মানে একো এটা কৰিব নোৱাৰোঁ মানে সদায় বৰষুণে মানে বাটটো কাটিব আৰু মানে মেলাখনত কিবা কিবি বহুত ধুনীয়া বস্তু দেখাবলগীয়া আছিলে তো সেইটো মই ভাবিছিলোঁ বোলো আজি আপোনালোকক দেখাম এতিয়া আপোনালোকে আশীৰ্বাদ কৰক যাতে বৰষুণটো জল্দি এৰে আৰু ময়ো মেগী চেগী খাই লওঁ মানে চিকেন মেগীখন খাই ভাল লাগিছে তাৰপিছত পিছবেলালৈকে যাওঁ লিজাকো লৈ ল'ম ঠিক হ'ল এতিয়াতো আপোনালোকে দেখিছে মই মেলালৈ ওলাই নিলোঁ কিন্তু আপোনালোকে এটা কথা গম নাপায় একচুৱেলি কেমেৰাটো ক'ত গম পাব মই এই যোনটো আগৰ পাৰ্টটো ৰেকৰ্ডিং কৰিছিলোঁ সেইটো আছিলে মানে ছানডে আৰু আজি হৈ গ'ল মানডে চ' মানে কি হ'ল ছানডে দিনাখন যাব নোৱাৰিলোঁ মানে কি হ'ল মানে গোটেইখন মানে বৰষুণত মেলা চাই ভাল নালাগে ন ভাবিলোঁ আজি মানডে মেলা চাম আৰু এতিয়া বাজি গ'ল আপোনালোকৰ 4:19 আৰু মই যাওঁ তেন্তে পটাপট লীনাহঁতৰ ঘৰলৈ তো লীনাহঁতৰ ঘৰত গৈ মানে তাই মোৰ লগত যাব তেতিয়া মানে তাইকো অলপমান মনাবগৈ লাগিব বৰ মাথা বেয়া কৰি দি আছে মানে তাই মানে এনেকৈ ভাবি আছিলে যে মানে কালিয়ে যাম মানে ভাবি আছিলে ন এতিয়া আজি কৰি দিলোঁ ন চুইচ কৰি দিলোঁ মাথাটো মানে বেয়া হৈ আছে গৈ দিয়কচোন প্লেনটো যদি এনেকৈ যি ৱেডাৰ কাৰণে যে চেঞ্জ হৈ যায় চ' এইবোৰ অলপ গালি চালি খাই মেলি মেনেজ কৰি যাওঁ ব'লক তেন্তে এতিয়া আহিটো এই ওচৰত পাই গ'লোঁ মানে এতিয়া কি হ'ল ন কুকুৰ গালিকেইটা খাবলৈ মানে ৰেডি হৈ আছোঁ আৰু কি হ'ল গালি চালি আজি নিদিয়া নেকি কালি নিদিলোঁ বুলি মেলালে কি হ'ল দেখিলে চক মই গুপুৰ নাই গুচি গ'ল কি হ'ল ধুনীয়া লাগিছে হিল নাই পিন্ধা কি পিন্ধি আছা জোতা ইমান ওখ লাগিছে যে মোতকৈ তুমি কেতিয়া ইমান ওখ হ'লা ওখ কোৱা এতিয়া গালি দিবা নে নিদিয়া গালি নিদিয়া মেলা যাবা তেন্তে ব'লক তেন্তে আন্ধাৰ তোমাৰ ঘৰত আন্ধাৰ মই কি কৰিম কোৱা এতিয়া কি কৰি আছা যাওঁ তেন্তে ব'লক আপোনালোকক ব'লক মই এতিয়া মানে বাইকত শ্বৰ্ট নেদেখাওঁ আৰু বাইকত কি ডাইৰেক্ট মেলাতে লগ পাম পিছে আন্ধাৰ হোৱা নাই গম পোৱা নাই আন্ধাৰ হ'লে ভাল লাগিব নেকি 5 মিনিট অকণ ৰখি দিওঁ নি এতিয়া চাওক না মানে কি হৈছে 4:56 হৈছে 5টা বজাতো আজিকালি আন্ধাৰ নহয় গৰম দিন আহি গ'ল এতিয়াতো আন্ধাৰ বোলে 6টা বাজিবই লাগিব চ' মানে এঘণ্টা আগত আহি গ'লোঁ মানে হয় নাই এঘণ্টা ৰখি দিবা না আন্ধাৰত বেছি ভাল লাগে মেলা চাই গম পোৱা নাই কি হ'ল ক'ত চাই আছা মোক ৰখি দিওঁ নহ'লে মানে কি হ'ল এতিয়া এটা কাম কৰোঁ তেতিয়াহ'লে 10-15 মিনিট আৰু ৰখিলোঁ তাৰপিছত যাওঁতে চাগে আধা ঘণ্টামান লাগিব নে কোৰ্ট ফিল্ডত মেলা হৈ আছে চ' মেলা গ'লেতো মই আৰু এক্সাইটেড মানে আজি বহুত বছৰৰ মূৰত মেলা 2 বছৰ ধৰি লকডাউন তেন্তে আৰু আধা ঘণ্টামান ইয়াতে বহোঁ তাৰপিছত আমি দুটা যাওঁ আৰু ঐ তোমাৰ কিমান এক্সাইটমেণ্ট আছে নাজানো আজি কিন্তু মোৰ বেয়া এক্সাইটমেণ্ট মেলা আজি ভাবা না 2 বছৰৰ মূৰত আমি যাম ত' কেতিয়া মানে যাওঁ লাগিছে ব'লক পটাপট মেলা ভিতৰত সোমাই গ'লোঁ ব'লক যোৱা তুমি টিকট দুটা কাটি লোৱা হা 2টা টিকট এটা টিকট 10 টকা 20 টকা টিকট আৰু 20 টকা বাইকৰ ভাড়া বাহ ব'লক এই দাদা জল্দি চাওক আমি যাওঁ এণ্ট্ৰি লওঁ তো আহি পাই গ'লোঁ আমি এতিয়া মেলা ভিতৰত এতিয়া ক'ত যাবা প্ৰথম কিহত উঠিবা
মূৰত দিব পৰা জেগা নাথাকে চকুৰিলৈকে যাওঁ নেকি প্ৰথম হয় নাই হা আৰু কেতিয়া উঠিবা হা উঠি লওঁগৈ আগত এফালে মানে দেখিছেনে এইবোৰ মানে দোকান বহি আছে চিংৰা জেলেপি এনেকুৱা কিবা কিবি লাগে লৈ ল'ব এটা বস্তু মানে চকীয়াত দেখিছেনে সৰু ল'ৰা ছোৱালীয়ে মানে এনেকৈ নাও চলাব পাৰে চব বা মোৰো মন যায় এনেকৈ নাও চলাবলৈ কিন্তু এতিয়া বয়স গ'লগৈ আৰু বয়স থকা হ'লে ময়ো চলালোঁ লাইফত চলাইতো নাপালোঁ বাৰু এতিয়া মানে এটা কথা ভাবিছোঁ যে প্ৰথম বোলো ট্ৰেইনখনতে উঠোঁ নেকি ট্ৰেইনখনৰ মানে টিকট অলপ খালী আছে ত' ট্ৰেইনখনৰ টিকটটোকে কৰি লওঁ হয় নে কি কোৱা ট্ৰেইনত উঠি লওঁ ট্ৰেইনত উঠি বাকীবোৰ দেখাই লওঁ দেখাম বাৰু মেলা গোটেইখন দেখাম এইটো টেনশ্যন ল'ব নালাগে ভাবিছোঁ প্ৰথম এই ট্ৰেইনখন দেখিলে খালী হৈ আছে হা ট্ৰেইনত উঠালি কেলে দেখিলে এতিয়া বোলে এই ট্ৰেইনত নুঠে কি হ'ব এই ছোৱালীজনী মানে বন্ধুসকল মেইন কথা হৈ গ'ল যে মোৰ চকুৰ আগত ভিৰটো মানে এনেকুৱা চক এইখন মানে সৰু ল'ৰা ছোৱালীৰ অটো ৰিক্সা ঘূৰি আছে আৰু এটা কথা এতিয়া বুজিলোঁ যে ইমানেই ভিৰ হৈ গ'ল নাই ভিৰৰ মানে চিঞৰ বাখত মানে কি হ'ল ন মোৰ মাইকটোৱে মানে ভইচটো ভালকৈ কেপচাৰ নকৰিলে চব বেয়া নাই বেয়া অদ্ভুত বস্তু এটা দেখিলোঁ আজি গম পাই নাই বেয়া অদ্ভুত বস্তু এটা মেলাত দেখিলোঁ কি দেখিলোঁ জানে দুইটা আগত আছে বলকচোন এইটো ওচৰলৈ গৈ পেলাই তেনেকুৱা বস্তু মানে আছে নতুন বস্তু মানে এইটো কি হয় মানে আজিলৈকে দেখাটো নাই ইয়াক মানে এইটো চাওক এটা অদ্ভুত বস্তু দেখিলোঁ যে এইটো মানে এনেকুৱা হাতী ঘোঁৰা হৰিণা মানে আপোনালোকৰ দিনত আছিলে জানো এনেকুৱা নাই আমাৰ দিনততো আমি দেখুওৱা নাছিলোঁ বাৰু আমি মানে নাই দেখা আৰু উঠিবলৈ বেয়া মন এটা গৈছে গম পাই নাই আমাৰ বা পোৱালিটো থাকিব লাগিছিলে বেলেগ ভাল পালে তেনেকুৱা হাতী ঘোঁৰাবোৰ দেখি মানে মজা লাগিছে তো মেলাত আহি মানে মোৰ চবতকৈ যোনটো ফেভৰেট বস্তু আছে এই বেক চাইডে মানে চকৰি আৰু আজি মানে এইটো চকৰি দিছে আৰু এটা চকৰি আহিছে বলকচোন নতুনকৈ সেইটো চকৰি দেখাওঁ আজি পিছে কোনটো চকৰিত উঠিবা আহা ডাঙৰটো উঠিবা নতুনটো উঠিবা হয়তো কেলে কেলে এই মোপা আগত চকৰি এটা আছে আপোনালোকক দেখাম ৰখিব চকৰিটো মানে বোলে বেয়া ভয় খায় হা উৰি থাকিলে ভালে আৰু এই তৰাটো উঠিম আৰু এইফালে আছে মদকা কুঁৱা মদকা কুঁৱা নাচাওঁ কেইটকা বাইকৰ এণ্ট্ৰি ফিজ বহুত নহয় 60 পাৰ পাৰ্চন 120 তাতে গ'ল মানে বাইককেইখন নাচাওঁ আৰু এনেই উঠাই মদকা কুঁৱাটো চবেই দেখিছে কাৰণ ইয়াত উঠিলে এনেই পইচাটো ধ্বংস হ'ব কেৱল কিবা এটা উঠি এনজয় কৰিলে কি কয় মানে এইটো একচুৱেলি নতুন চকৰিটো নহয় মানে আগৰবাৰো আহিছিলে এইটো উঠি মানে কি হয় ন বহুত মানে মানে ইয়াৰ ভিতৰত মানে কি হয় ন কোনো ধৰণৰ হেণ্ডেল চেণ্ডেল গ্ৰিপ চিপ নাই মানে অলপ ভয়ো লাগে মোৰো বেয়া মন এটা আছে উঠিবলৈ কিন্তু এইবাৰ কি কয় জানো সুধোচোন আহক কেলৈ নুঠানো ভাল নালাগে ইমান ঘাটিয়া আৰে উঠিব মন গৈছে চলি গ'ল চব কোনটো আৰে কাপ প্লেটত উঠে বোলে চব কাপ প্লেটলৈকে যাওঁ বলক কাপ প্লেটৰ টিকট কিমানকৈ বলক কাপ প্লেটৰ ওচৰলৈকে যাওঁচোন চাওঁগৈ কি এখনত তোমাৰ ভয় নালাগে একো ভয় নালাগে এইখনত পিছে আপোনালোকৰ কি ভয় নালাগে ইয়াত এই কাপ প্লেটত ইফালৰ পৰা এইখন খুন্দিয়াই কেলৈ নালাগে এইখনে চবতছে ভাল আৰু হা এইখন তোমাৰ ভাল লাগে মোৰ এইখনত চবতকৈ বেছি ভয় লাগে ফটো মাৰি আছে বে কাম চব ফটো মাৰি আছে বহি গ'লোঁ মানে 60 টকীয়াকৈ টিকট 5টা ৰাউণ্ড তাকে চাওঁচোন এতিয়া কি হয় কাৰণে ষ্টাৰ্টটো দিয়াই নাই মানুহৰ কাৰণে ৰখি আছে বে কিমান টাইম লাগিব এখন ৱেটিং লিষ্ট ফুল হ'বলৈ আমাৰ বেক চাইডে দেখিছে নে কিমানখিনি মানুহ আছে চবৰে মানে আজি একদম হাৱা ওলাই যাব মানে হাৱা ওলাবই দিয়কচোন এইখন মানে বেয়া স্পীডত যায় ন ইখনৰ পৰা এইখন মুখৰ আগত আহি যায় ফাৰ্ষ্ট ষ্টাৰ্টিং হৈ গ'ল ফাৰ্ষ্ট ৰাউণ্ডৰ তুমি বেক ত' এই মানে বেক ফালৰ ফুটেজ ল'ব আৰু মই আগফালৰ ফুটেজটো চ' মোবাইলটা মানে ভালকৈ ধৰিব লাগিব ইয়াত এটা কাম কৰিছোঁ মই কেমেৰাটো ভৰা উঠি মানে বেয়া মোবাইল হিলাই দিছে দেই চৌপাই নাই কেমেৰা পিছতে হ'ব সাংঘাতিক ভয়ংকৰ ৰাউণ্ড হৈ আছে মানে হয় নাই ভয় নালাগে ভয় নালাগে হা মোবাইল উৰি যাব দেখিছোঁ বেয়া আহিলে তুমি কি কৈছিলা ভয় নালাগে বহুত দুবছৰ কেলে এটা তই উঠি মানে অৱস্থা বেয়া কৰিলে এতিয়া নেক্সটত বোলে নতুন ব'লা উঠোঁ ব'লা কিহৰ কাৰণে এই ডাঙৰ চকৰিটোত কাম কৰি আছে ডাঙৰ চকৰিটো উঠিব নোৱাৰোঁ ডাঙৰ চকৰিটো ভয় লাগে ন বাগৰি মেলি যাব পাৰে ন কাম কৰি আছে হা এইখনে মানে সাংঘাতিক ঘূৰণ দিলে দেই একদম মানে অৱস্থা বেয়া কৰি দিলে ব'লা উঠো ব'লা কিবা তাত নুঠা সেইদিনা নুঠাই বোলে তেন্তে ব'লক দোকানবোৰকে ঐ ৰেলখনত উঠো বোলা নাই ৰেলততো ভয় নালাগে
ৰেলততো ভয় নালাগে নালাগে উঠিবলৈ মন নাই কেলে কেলে উঠিব লাগে আৰে উঠিব মন গৈছে ন দেখিলে কেনেকুৱা দেখিলে উঠিবলৈ নিদিয়ে চব কেঁচুৱা নেকি তুমি মই কেঁচুৱা এবে বহুত নালাগে না ব'লা ফুৰো আৰে বলক তাতে ফুৰোৱে আৰু উপায় নাই উঠিবলৈ নিদিয়ে ক'তো এই ভিডিঅ'টো বহুত দীঘল হৈ গ'ল কিন্তু দোকানবোৰ চব না কিমানবোৰ দোকান আছে মানে এইখিনিতে ক'ৰবাত বোলে টিকটৰ দোকান এখন আছে আৰু এই মানে টিকটত বোলে লাকটো বোলে বহুত ভাল প্ৰতিবাৰে কিবা এটা দিকে বলকচোন বলক টিকটৰ দোকানখনৰ ওচৰলৈকে যাওঁ পতাপ এটা টিকট 20 টকা চো কেলা লোৱাচোন দুটা লৈ লোৱা চাওঁ লটাৰীটো ট্ৰাই কৰি চাওঁ কি হয় কিবা লাগিল নেকি 26 নাই Lebih wilayah 75 নাই 77 है আমাৰ লাগ এনেও ভাল নহয় কেতিয়া কোনদিনাখনে আমাৰ লাগ ভাল এনে খেলা হ'ব একোৱে নাপাওঁ মানে আমি কোনদিনাখনে নাই পোৱা আজিও ক'ত নাপাম কেতিয়াও নাপাওঁ এনেও পাওঁনো কেতিয়াবা পাইছোঁ আমি কি পাইছা প্লেট পাইছা আজিতো একোৱে নাপালোঁ সদায় প্লেট দুখনমান পাওঁ আজি প্লেট দুখন নাপালোঁ একবাৰ বোলো এইটোতো উঠি পেলাই ট্ৰাই কৰি লওঁ কিনো বস্তু হয় চ' ইয়াতে বহি লওঁ আকৌ এবাৰ মানে নিজৰ জীৱন বিপদত পেলাবলৈ আমি দুটা আকৌ ৰেডি মোৰ এইটোত উঠি একদম ডিঙি পচকাহে খালোঁ যিকেইটা জাতকা দিলে মই এইটোত উঠি মই মাইকৰ যোনটো জেক আছিলে মাইকৰ জেকটো বেকা হৈ গ'ল ডিঙিটো একদম বিষাই গম পাই মোৰ মানে মাইকৰ জেকডাল গোটেইটো বেকা হৈ গ'ল দেখাৰ ৰখিব ঘৰ গৈ মাইকৰ জেকটো কি হৈ আছে এইটো বাৰু বাদ দিয়ক এতিয়া মানে কি হ'ল এইখনত উঠি চাওঁ এইখনত কেনেকুৱা হয় মানুহো নাই পিছে মানুহ এতিয়া মই প্ৰথম টিকট লৈছোঁ এইখনৰ ভাল হ'লে হয় ন বেছি ভয়ানক নহ'লে হয় মই পাহৰি গ'লোঁ বহুত বছৰ আগত উঠিছিলোঁ 2 বছৰ আগত চ' আজিৰ পৰা মানে 2 বছৰ আগতে উঠা লাষ্ট আপোনাৰ যেতিয়া লকডাউন আছিলে ন তেতিয়া মানে উঠিছিলোঁ হা আচাৰ কিনিব লাগিব আপোনালোকে কিনিব নেকি আচাৰ এই ডিঙি বিষাবই ন তুমি হেৰি কৰি ফুৰিছা নাচি ফুৰিছিলা চিঞৰি ফুৰিছা তুমি চ' এইবাৰ এইখনত উঠিছোঁ এইখনত দেখাম ৰখিব এইখনত ভালকৈ ফুটেজ দুটামান কেপচাৰত বোলে ভিডিঅ' বনালে জান মাল দুটাই ৰিক্সাত আহি পৰে মানে এনেকুৱাই বোলে মানে যোনটো ফ'ৰ্চ এপ্লাই হয় ন ইমানে বেছি ফ'ৰ্চ এপ্লাই হয় যে মানে মোবাইলটো মাটিত পৰি যোৱাৰ চান্স আছে চ' ৰিক্স লৈছোঁ আপোনালোকৰ কাৰণে চ' লাইক এটা মাৰি দিওঁ না বনাবি জান মালৰ ৰিক্স লৈ মানে এটা বেক কেমেৰা দি অন কৰি দেখাম মানে মোৰ চকুৰে যোনটো দৃশ্য দেখি মানে সেইটো আপোনালোকক দেখাম এতিয়া এইটোলৈকে শ্ল' মোচন এলাৰ্জি ফ'ৰ্চ এপ্লাই হৈ গ'ল মোবাইল মানে ওচৰৰ মানুহকেইটাই কৈছিলে মোবাইল ভৰাই দিয়ক কিন্তু বেয়া ভয় লাগিছে কৈছোঁ ন আপ ডাউন মানে ৰাম বেয়া ভয় আপোনালোকে এনজয় কৰক আপোনালোকে মই বহি এনজয় দিছোঁ আপোনালোকে মোক ছাবস্ক্ৰাইব কল্লা মতে জিঅ' ওলাই গৈছে চেনেলটো লাইক কৰি দিয়ক এতিয়াই লাইক কৰি দিয়ক আপোনালোকৰ কাৰণে ইমানখন বিচাৰিছোঁ আৰু কমেণ্ট নাই কৰা আপোনালোকে বহুত বেয়া লাগে কমেণ্ট দুটামান মাৰক আৰু জোচ আনক মোৰ ভিতৰত মই ধৰি আছো কেনেকুৱা লাগিলে বে উঠি ভৰিয়াত এতিয়ালৈকে কঁপি আছে ক্লিপটো কেনেকুৱা আহিলে ক'ব নোৱাৰে কাৰণ ক্লিপটো মানে ভালকৈ নাহিবও পাৰে কাৰণ কেলৈ মই নিজে ভয় খালোঁ বেয়া আহিবা মানে মোবাইল ধৰি ৰাখিব নোৱাৰিলোঁ হয়নে ভয় লাগিল ন ৰাম 12 বজাই দিলে আৰু কিহত চোন চাওঁ চাগে কিবা এটা উঠিবলৈ আহিছে নুঠে নহয় এতিয়া কি কৰিব আপোনালোকৰ লগত উঠিবা হয় ইয়াত উঠিবা নেকি ইয়াত উঠিবা ইয়াত এতিয়া মানে উঠি মেলি হৈ গ'ল আৰু এইটো চকুত ক'তো নুঠে আৰু ইয়াত থ'বলগীয়া বস্তু একো নাই এতিয়া বোলো কিবা কিবি যদি বজাৰ কেইখনমান চাওঁ মানে দোকান কেইখনমান চাই মানে ঘৰ যাম আৰু এতিয়া আৰু চ' আপোনালোকৰ যিমানখিনি লাগে ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিবলৈ নাপাহৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামত নিশ্চয় ফ'ল' কৰি ল'ব বাকী অডিঅ'টো কি হৈছে এইফালৰ পৰা বাইক চলি আছে মানে মদকা ক'ত পুৰা স্পীডত বাইক চলি আছে সেইকাৰণে মানে শ্বেয়াৰ কৰি দিবলৈ একদম নাপাব ঠিক আছে ভিডিঅ'টো একচুৱেলি সৰু বনাব পাৰিলে সৰু মানে লাভ নাই ন আপোনালোকে এনজয় কৰক না এইবোৰ যোনবোৰ মানে শ্বৰ্ট আছে ন শ্বৰ্টবোৰ মানে বহুত এক্সক্লুজিভ শ্বৰ্ট চ' যোৰহাটৰ মেলা কেনেকুৱা হয় আপোনালোকে এবাৰ চাহ খাব লাগে যদি 15 দিনমান হ'ল আৰু বেয়া আমৰ আছে নে ঔটেঙা আছে ঔটেঙাও আছে আমৰ চব আছে তোমাৰ কিহৰ আচাৰ ল'বা ঔটেঙাও ল'বলৈ মন আমো ল'বলৈ মন ঔটেঙা আৰু আম বোলে দুটাই ল'বলৈ মন চ' চোৱা লোৱা সুধি যোৱা লৈ লোৱা শুনা আমৰ মিঠা পাই জ্বলা পাই মই গম নাপাওঁ তুমি যি মন যায় সেইটো আচাৰ লৈ লোৱা কৈ দিয়া দাদা দি দিব কি আচাৰ পাই নাজানো মুঠতে আচাৰ তুমি যি লাগে লৈ লোৱা দুটা মিলাই 100 টকামান লৈ লোৱা যোৱা আচাৰৰ কেজি হৈছে 400 টকা আৰু কিমান 250 গ্ৰামৰ দাম হৈছে 100 টকা ঠিকে আছে আৰু দিয়ক
এই বস্তুটো মানে মোৰ খাই বেয়া মজা লাগে এইটো আমৰ মিঠা আচাৰ 50 টকাত কিমানকৈ দিব দিব আৰু 250 গ্ৰামৰ আধা দিব 250 গ্ৰামৰ আধা দিব হ'ব আৰু মইতো একদমেই আচাৰ ফাচাৰ খাই ভাল নাপাওঁ আপোনালোকে আচাৰ যদি খাই ভাল পায় তেন্তে ইয়াৰ পৰা ল'ব পাৰে